এইবোৰ দৌৰা-দৌৰি নেখেলো। দৌৰা-দৌৰি নেখেলা কি খেলিবি? বহি বহি কিবা খেলোৱা। বহি বহিনো কি খেলিবি? চেংগুটিকে খেলোঁগৈ বৈ। জয়ন্ত তই খেলিবি নে? খেলিবি। বৈ 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 বৈ। এনেকৈ মঞ্চন মাৰি আছা যে বৈ কিবা খেলোঁগৈ। নাই মই নেখেলো। কিয় নাযাওঁ? মোৰ খেলিবলৈ মন নাই। বাদ দে নাযায়। আমিয়ে খেলোঁগৈ বৈ। বিৰাজ তাৰ বোলে কিবা অসুখ হৈছে। অসুখ মানে কি অসুখ হৈছে? যিহে পেকেটৰ বস্তু খাই নহ'বনো কিয়? মই সেইকাৰণে এইবোৰ নাখাওঁ। ময়ো নাখাওঁ। সেই পেকেটৰ চিপছ কুৰকুৰিবোৰ খোৱাৰ কাৰণে হৈছে বোলে, ডাক্তৰেও কৈছে। তাৰ হৈছেনো কি টুকু? পেট বিষ, এতিয়া বোলে অপাৰেশ্যন কৰিব লাগিব। জয়ন্তৰো তেনেকুৱা কিবা হৈছে নেকি গুণগুণ? কালি সি মোক পেটৰ বিষ বুলি কৈছিল। ইমান গুণগুণ বলচোন আমি তাক কথাটো ভালকৈ সুধি আহোঁ। বল যাওঁ। তোৰ বোলে পেটৰ বিষ, এতিয়া ভাল পাইছা নে? বৰ বেছিকৈ বিষাই নেকি? ভাল পাইছো, কেতিয়াবা বৰ বিষাই। তই ডাক্তৰৰ ওচৰলৈ গৈছ নাই? নাই যোৱা। তই কথাটো মাহঁতক কৈছ নে? কৈছো। সেইকাৰণে পেকেটৰ বস্তু খাব নালাগে। সেইবোৰ বহুত দিন হ'ল, দেখাই নাই। ইমান তহঁতি হয় বা ইয়াৰ ওচৰলৈ আহিছো। ইয়াৰ বোলে পেটৰ বিষ ঘৰত কৈছে নে? খিনাইছে হয়, বৰ খিনাইছে। ই সকলো কথা কয়, একো নুলুকুৱাই। কি কম, ভাবিলে অন্তৰখন দহি যায়। ইয়াৰ অন্য একো বেমাৰ হোৱা নাই। তেন্তে ইয়াৰ হৈছে কি? চাৰিওফালে কৰোনাৰ আতংক, সকলো অচল। আজি 3 দিন হ'ল ভাত খোৱা নাই, কেৱল ঠাণ্ডা পানী খাই পেট ভৰাই আছো, জীয়াই থকাৰ আশাত। দেউতাৰো কাম বন নাই, কামলৈ গ'লেও কোনেও কামত নলগায় কৰোনাৰ ভয়ত। আমাৰতো সাঁচতীয়া ধনো নাই, কাম নকৰিলে আমি ক'ৰ পৰা খাম? কোনে বুজিব দুখীয়াৰ দুখ? হয়তো আমি কৰোনাত নহয়, অভাৱত মৰিব লাগিব। কাকো খুজিবও নোৱাৰো। কি কৰো একোৱে ভাবি পোৱা নাই। কি যে ফুটা কপাল। মোৰ পেটটো বৰ বিষাইছে ভাইটি। পইচা থৈ দিছিলো। ইয়াত মই পুতলা কিনিবলৈ পইচা ভৰাই দিছিলো। ল এইটো ল, মই কাপোৰ কিনিম বুলি 2 টকামান থৈছিলো। ময়ো দিছো, ল। নাই, কিয় দিছ? একো নহয়, ল। আমি তোৰ বন্ধু। বিপদত বন্ধুৱে যদি বন্ধুক সহায় নকৰো তেন্তে কিহৰ বন্ধু? বিপদৰ বন্ধুৱে আচল বন্ধু। ল জয়ন্ত, ল জয়ন্ত, নহলে আমি তোক বেয়া পাম। ল জয়ন্ত, ল। চোৱা আমালে কি আনিছে। তহঁতক যে কি বুলি ধন্যবাদ দিম ভাবিয়ে পোৱা নাই। তহঁতেই প্ৰকৃত বন্ধু, বিপদৰ বন্ধু।